গুড মৰ্নিং সুপ্ৰভাত সকলোকে মোৰ অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কেমেৰামেন এতিয়া সময় হৈছে দিনৰ 10টা আৰু মোৰ লগত হোৱা ঘটনাটোৰ টাইম হৈছে ৰাতি 10টা বজাত। তো চাওক ভিডিঅ'টো কি হ'ল, বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বৰ্তমান যুগত মানৱতাটো নাইকিয়া হৈ গৈছে নেকি? সঁচাই আজি তেনেকুৱা এটা কথা ক'বলৈ গৈ আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইকাৰণে সজাগ হওক সকলোৱে, সচেতন হওক, বেছিকৈ দেখাব ড্ৰিংকছ ছেফটি প্লাছ। হাই ফ্ৰেণ্ডছ, আজি এটা খুবেই দুখ লগাজনক এটা ঘটনাৰ সন্মুখীন হ'লোঁ। তো খুবেই বেয়া লাগিছে। মানুহজন একচুৱেলি বহুত বয়সস্থ আছিলে, অলপ ড্ৰিংকছ কৰি আছিলে, হয়তো ড্ৰিংকছ মানে পূৰা অভাৰ কৰি দিলে। অভাৰ কৰিব নালাগে। এজোপা গছত মাৰি যোনজোপা গছত খুন্দা মাৰিছে, যদি গছজোপা তলত গছজোপাত খুন্দা নমৰাতে কিনাৰতে নলা আছিলে, নলাত পৰি গ'ল। হয়তো পৰিস্থিতি আৰু বেয়ালৈ গ'ল। এনেকুৱাতে মই ডিউটিলৈ অহা অৱস্থাতে তেখেতক দেখি পালোঁ। তেওঁ চেণ্ডেলটো পিন্ধিবলৈ শক্তি নাই। এনেকুৱাকৈ ড্ৰিংকছ নকৰিব, কাৰণ তেওঁ অলপ বয়সস্থ হয়। তাৰপিছত তেনেকুৱাতে চালোঁ তেওঁ ফোন আহি আছে পকেটত। তাৰ ফোনটো ৰিচিভ কৰি তেওঁ ক'লোঁ যে মানুহজন এনেকুৱা হ'ল, মই উঠাই মেলি এতিয়া পঠাই দিছোঁ। চাইকেলখনত মূৰটো বহুত আছিলে, গতিকে মেছেজ দিব বিচাৰিছোঁ। মানে বেছি যিকোনো বস্তু এটা অভাৰ হৈ গ'লে অলপ বেয়া, লিমিটত খাব লাগে সকলোৱে, কাৰণ সকলোৱে নিজৰ লগতে নিজৰ লোকচান হয় আৰু লগতে ফেমিলিও লোকচান হ'ব। সেইকাৰণে বেছিকৈ নাখাব, ইয়াকে কৈছোঁ। আৰু হয়তো আজি মই নেদেখাচোন কিমান মানুহ অহা যোৱা কৰি আছে, তাত চাইছোঁ মানুহজনক চবেই দেখিছে কিন্তু কোনো উঠাব বিচৰা নাই। কাৰণ এনেকুৱা হ'লে অলপ বেয়া লাগে। কাৰোবাৰ দেউতাক হ'ব পাৰে, কাৰোবাৰ ককা হ'ব পাৰে, কাৰোবাৰ খুৰা হ'ব পাৰে, কেতিয়াবা নিজৰো হ'ব পাৰে তেনেকুৱা দুখত। তো সকলোকে সহায় কৰিব যিমান পাৰে। আৰু তেখেতৰ মই ভিডিঅ' কৰিছিলোঁ, কিন্তু ভিডিঅ' এইকাৰণতে পাব্লিছ কৰিব বিচৰা নাই, কাৰণ কাৰোবাৰ ফেমিলিও কোনোবা হ'ব পাৰে, হয়তো বেয়াও পাব পাৰে। তো ভিডিঅ'টো বাৰু নিদিওঁ বাৰু, তাৰ জৰিয়তে মই এটা মেছেজে দিব বিচাৰিছোঁ। আৰু যোনটো ৰোডত পৰি আছিলে সেই ৰোডটোৰ নাম হৈছে বৰগুৰি ৰোড। তো অতি দেখি বেয়া লাগিলে। বহুতো মানুহ আহি অহা যোৱা কৰি আছে, কিন্তু কোনো তেওঁক সহায়ৰ হাত আগবঢ়োৱা নাই, কাৰণ মানুহজনে খাই আছে। মানিছোঁ বাৰু তেখেতে ড্ৰিংকছ কৰি আছিলে, কিন্তু আমাৰ মানৱতা ক'ত গ'ল আজি? মানৱতা যে নাইকিয়া হৈ গৈছে আমাৰ পৰা। তো সেইটো ক'ব বিচাৰিছোঁ যে মানৱতা আমাৰ মাজত সদায় জীয়াই ৰাখক। যেনেকুৱা ছিটুৱেশ্যন নহওক, ফ্ৰণ্টত কোনোবা এজন যিমান পাৰে নিজৰ ফালৰ পৰা সহায় কৰিবলৈ চেষ্টা কৰক। জয় আসন। আৰু এই ভিডিঅ'টো যিসকলে চাই আছে সেইসকলক কৈছোঁ, কোনো লাইক কোনো কমেণ্ট কৰিব নালাগে, অনলি শ্বেয়াৰ কৰক। আৰু সকলোৱে সজাগ হওক যে কাৰোবাক ফ্ৰণ্টত পালে সকলোৱে যাতে সহায় কৰিবলৈ যিমান পাৰে চেষ্টা কৰে। ধন্যবাদ।